সম্মানীয় দর্শক ও শ্রোতামণ্ডলী, আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। আজি এই ভিডিঅ'ত জানিম জুমা নামাজৰ নিয়ত। কেইজনমান মানুহে মোক কমেণ্ট কৰিছে জুমা নামাজৰ নিয়ত কেনেকৈ কৰিম। এতিয়া জানিম জুমা নামাজৰ নিয়ত অসমীয়া ভাষাত আৰু আৰবী ভাষাত। আৰবী ভাষাত নিয়ত যদি বুজি পায় তেনেহ'লে আৰবী ভাষাত নিয়ত কৰিব, নহ'লে নিজৰ ভাষাত নিয়ত কৰিব। নামাজৰ নিয়ত হ'ল অন্তৰৰ পৰা সংকল্প কৰা মনে মনে। এতিয়া জুমা নামাজৰ নিয়ত আৰবী আৰু অসমীয়া ভাষাত সহজভাৱে এটা এটাকৈ কৈ যাম আৰু স্ক্ৰীনত দেখুৱাম। ভিডিঅ' সম্পূৰ্ণ মনোযোগেৰে চাব। এতিয়া আৰম্ভ কৰি আছোঁ। প্ৰথম অসমীয়া ভাষাত কম, তাৰপিছত আৰবী ভাষাত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। 4 রাকাত কাবলাল জুমা নামাজৰ নিয়ত। মই কেবলামুখী হৈ আল্লাহৰ সন্তুষ্টিৰ কাৰণে 4 রাকাত কাবলাল জুমা সুন্নত নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। ইয়াত কাবলাল জুমা, কাবলাল মানে আগত, জুমা মানে শুক্ৰবাৰ। কাবলাল জুমা, জুমাৰ আগত, এইটো হ'ল আৰবী ভাষা। আৰু যদি সোনকালে নিয়ত কৰিব বিচাৰে তেনেহ'লে মই জুমাৰ আগত 4 রাকাত সুন্নত নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। এতিয়া আৰবী ভাষাত 4 রাকাত কাবলাল জুমা নামাজৰ নিয়ত। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সলাতি কাবলাল জুমআতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। তার পিছত 2 রাকাত জুমা ফরজ নামাজৰ নিয়ত। মই কেবলামুখী হৈ আল্লাহৰ সন্তুষ্টিৰ কাৰণে 2 রাকাত জুমা ফরজ নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। আৰু যদি সোনকালে নিয়ত কৰিব বিচাৰে তেনেহ'লে মই 2 রাকাত জুমা ফরজ নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। এতিয়া আৰবী ভাষাত 2 রাকাত জুমা ফরজ নামাজৰ নিয়ত। নাৱাইতু আন উসকিতা আন জিম্মাতি ফরদুজ যুহরি বিআদাই রাকাতাই সলাতিল জুমআতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবৰ। তাৰ পিছত 4 রাকাত বাদাল জুমা নামাজৰ নিয়ত। মই কেবলামুখী হৈ আল্লাহৰ সন্তুষ্টিৰ কাৰণে 4 রাকাত বাদাল জুমা সুন্নত নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। ইয়াত বাদাল জুমা, বাদাল মানে পিছত, জুমা মানে শুক্ৰবাৰ। বাদাল জুমা, জুমাৰ পিছত, এইটো হ'ল আৰবী ভাষা। আৰু যদি সোনকালে নিয়ত কৰিব বিচাৰে তেনেহ'লে মই জুমাৰ পিছত 4 রাকাত সুন্নত নামাজ আদায় কৰিবলৈ নিয়ত কৰিলোঁ। আল্লাহু আকবৰ। এতিয়া আৰবী ভাষাত 4 রাকাত বাদাল জুমা নামাজৰ নিয়ত। নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সলাতি বাদাল জুমআতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবৰ। এই হ'ল জুমা নামাজৰ নিয়ত। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব আৰু লাইক কৰিব। আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহ।